বৰষুণত ধুমুহাত যিমান মানুহৰ ঘৰ ভাঙিছে তাতকৈ অধিক 100 গুণ ঘৰ লাগিছে অকল মদৰ বাবেই। আৰু যিসকল চৰকাৰ, যিসকল ৰাজনৈতিক নেতা, এজিপি হওক, কংগ্ৰেছ হওক, বিজেপি হওক, মহাত্মা গান্ধীয়ে কি কৈছিল? মহাত্মা গান্ধীয়ে কৈছিল, মোক যদি ভাৰতৰ সৰ্বোচ্চ ক্ষমতা দিয়া হয়, প্ৰথমতে মই কোনো ক্ষতিপূৰণ নিদিয়াকৈ সকলো ধৰণৰ মদৰ দোকানবিলাক বন্ধ কৰি দিম। আম্বেদকাৰে কি কৈছিল? 22টা শপতৰ ভিতৰত 70 নম্বৰ শপতটোৱে আছিলে মদমুক্ত ভাৰত, নিচামুক্ত ভাৰত। অৰ্থাৎ ভাৰত যদি নিচামুক্ত নহয়, তেতিয়াহ'লে কোনো দিনে কোনো কালে অৱহেলিত নিষ্পেষিত মানুহবিলাকৰ মুক্তি সম্ভৱ নহয়। সেই আম্বেদকাৰ, সেই মহাত্মা গান্ধীক একাষৰীয়া কৰি বৰ্তমান ভাৰতবৰ্ষৰ স্বাধীন সেই ৰাজনৈতিক কংগ্ৰেছ নেতৃত্বাধীন সেই ৰাজনৈতিক ব্যৱস্থাটোৱে কিন্তু মহাত্মা গান্ধী আৰু আমাৰ আম্বেদকাৰ দেৱক একাষৰীয়া কৰি আকৌ আৰম্ভ কৰি দিলে ভাৰতৰ চুকে কোণে মদৰ অবাস পেহা। কৰিলে নাই? অসমত আৰম্ভ হল সুদৰ অসংগহাৰ, নতুন এটা আন্দোলন হল। অস্তিত্ব ৰক্ষাৰ এটা মানুহক কব লাগিলে যে অসমৰ অস্তিত্ব এতিয়া বিপন্ন, যে সেই সময়ত কংগ্ৰেছ চৰকাৰে গাঁৱে ভূঞে মদৰ মহল, ক'ত মদৰ মহল দিয়ে, ক'ত মদৰ দোকান দিয়ে, য'ত অনুন্নত সম্প্ৰদায়ৰ লোক বেছি, বাগান এৰিয়া হওক বা অনুন্নত সম্প্ৰদায়ৰ লোক বেছি, অৰ্থাৎ অনুন্নত যিবিলাক পিছপৰা মানুহখিনি যাতে মদত ডুবি থাকিব পাৰে, তেখেতসকলে কৰা ৰাজনৈতিক ব্যৱস্থাটোৱে কৰা শোষণ বঞ্চনাৰ বিৰুদ্ধে যাতে এই অসমীয়া জাতিয়ে, অসমীয়া ডেকাই যাতে তেখেতসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিব নোৱাৰে, বন্ধ কৰি দিবৰ বাবে তেনেধৰণৰ অঞ্চলবিলাকত অত্যাধিক মদৰ দোকান আৰম্ভ কৰি দিলে। তাৰপিছতে সোণৰ অসমৰ কথা আহিলে, অসমৰ অস্তিত্ব বিপন্ন হোৱাৰ কথা আহিলে, অসমৰ এটা আন্দোলন হল, যে অসমৰ চুকে কোণে এটা আপোনাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন হল, বহুত শ্বহীদ হল। কিন্তু আমি ভাবিছিলো কি হল কি, সেইসকল আন্দোলনৰ বহু নেতাই তাৰপিছতে আৰম্ভ কৰিলে মদৰ দোকান, প্ৰফুল্ল কোৱাৰ্টাৰ নামে জনাজাত সৰু সৰু কৰোটাৰ বটল উলিয়াই দিলে। উলিয়ালে নাই? পিঠিত ভৰাব, আমাৰ ডাঙৰ বটল কিনিব লাগে, নতুন চৰকাৰ হল, সৰু বটল আৰম্ভ হৈ গল, হয় পিঠিত ভৰাব পৰা হৈ গল। অৰ্থাৎ কংগ্ৰেছৰ বাটেৰে নিজৰ ৰাজনৈতিক নিজৰ গাদী সুৰক্ষিত কৰাৰ স্বাৰ্থত, অসমীয়া ডেকাক বন্ধ কৰাৰ স্বাৰ্থত আকৌ গাঁৱে ভূঞে আৰম্ভ কৰি দিলে কোৱাৰ্টাৰ বটলৰ অবাধ প্ৰচলন, হয় নহয়? তাৰপিছত আৰম্ভ কৰিলে কি? আহি গল পৰিৱৰ্তনৰ কথা আহিলে, যে এইটো এবাৰ নতুন পৰিৱৰ্তন আহিছে, নতুন পাৰ্টি এতিয়া আমাক লাগে অমুক তামুক, একদম ডাঙৰ ডাঙৰ একদম যিটো এতিয়া নৰেন্দ্ৰ মোদী যিটো লেকচাৰ মাৰি থাকে, নৰেন্দ্ৰ মোদীয়ে কৈ দিলে এটা ভিডিঅ' কনফাৰেন্সত যে ভাৰতবৰ্ষ যদি মদ বন্ধ নহয় 10 বছৰ পিছত ধ্বংস হব সমগ্ৰ মানে যুৱ প্ৰজন্ম। তেওঁ কি কৰিলে? গুজৰাটত সকলো মদ বন্ধ কৰি, গুজৰাটত কি কৰিলে গম পাইনে? আমুল গাখীৰ আপোনালোকে খায়, আমুল গাখীৰ, অৰ্থাৎ মদটো ডাইভাৰ্ট কৰি দিলে ডাইৰেক্ট আমুল, অৰ্থাৎ তেওঁৰ ৰাজ্যৰ মানুহবিলাকে গাখীৰ খায়, আৰু আমাৰ জনজাতীয় মানুহ জংঘলী মানুহে মদ খাই মৰিব লাগে, হয় ন? সেই নতুন চৰকাৰে আৰম্ভ কৰি দিলে পৰিৱৰ্তনৰ নামত এতিয়া কিন্তু চুনাই মদৰ পেকেট কৰিবলৈ এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰি দিলে। গাঁৱে গাঁৱে আৰম্ভ হৈ গল, কৈ দিলে যে এইবাৰ মহলবিলাক বন্ধ কৰি দিয়া হব। আমাৰ মানুহবিলাকে মহলবিলাক ভাল লাগিছে, হয়, মহল বন্ধ কৰি দিয়া হব। তেওঁলোকে কি কৰিলে? মহলবিলাক বন্ধ কৰি নিউ কাণ্ট্ৰি স্পিৰিট, অৰ্থাৎ নতুন দেশীয় মদ নামেৰে নামাকৰণ কৰি, যে মহলৰ বটলটো চিচাৰ ডাঙৰ, পিঠিত ভৰাই দিব নোৱাৰে, বাইকত লৈ যাব নোৱাৰে, সৰু সৰু বটল প্লাষ্টিকৰ বটল উলিয়াই দিলে, সৰু সৰু কোৱাৰ্টাৰ বটল, মানে গাঁৱে ভূঞে নিউ কাণ্ট্ৰি স্পিৰিট। এতিয়া নতুন যিখন পৰিৱৰ্তনৰ চৰকাৰ গাঁৱে ভূঞে আৰম্ভ কৰি দিছে আকৌ নতুন কাণ্ট্ৰি স্পিৰিট বুলি, নতুন সৰু সৰু বটলত পিঠিত ভৰাই নিব পৰাকে এটা ব্যৱস্থা কৰি দিলে, হয় নে নহয়? বুজি পাইছে? আমি কেইখনমান, আজি মহিলা সমিতিখনে কেইখনমান মদৰ দোকান ভাগি পেলাই আমি সোণপুৰখন পুৰামুক্ত হৈ গল বুলি আত্মতৃপ্তি নহলে নহব। বহুত কাম আছে আমাৰ। আমি আজি সংগ্ৰামৰ পথত ওলাই আহিছো, জীৱনৰ শেষটো দিনলৈকে আপোচহীনভাৱে সংগ্ৰাম কৰি যাম, প্ৰয়োজন হলে মৃত্যুবৰণ কৰিম, কিন্তু কোনোদিন আপোচ নকৰো। কাৰণ মই কোনো নেতা নহয়, মই কোনো দলৰ, এইটো মদমুক্ত দাবী সমিতি কি? এইটো কোনো সংগঠন নহয়, এটা অভিযানৰ নাম। মই যেতিয়া এটা নিৰ্যাতিত পৰিয়ালৰ মই এজন সন্তান, মোৰ ঘৰখনত মাৰ বাহিৰে প্ৰত্যেকজনে মদ খাইছিলে, ময়ো খাইছিলো। সেই দিনটোত কিন্তু মই কেতিয়াবা যেতিয়া অভাৱত থাকো, 10 টকা এটা সহায় কৰি দিয়া মানুহ নাছিলে, কিন্তু মদ খাওঁ বুলি কলে ৰাতিৰ ভিতৰতে ATM কাৰ্ড উলিয়াই দিয়া মানুহ আমি পাইছিলো। বুজি পাইছে? মোৰ দেউতা ঢুকাইছে মদৰ বাবে, তাৰপিছতে মদৰ বিৰুদ্ধে মই সংগ্ৰাম আৰম্ভ কৰিলো, নিজে মদ এৰিছো খাবলৈ। সংগ্ৰাম আৰম্ভ, যি সংগঠনলৈ যাওঁ তাৰ লিডাৰবোৰে খাই থাকে প্ৰায়বিলাকে। এটা কথা ঠিক কৈছ, বন্ধ হব লাগে।
যিবিলাকে বন্ধ হ'ব লাগে ৰাতি দেখো যে সিহঁতে খাই থাকে, অফিচিয়েলি বন্ধ হ'ব লাগিব সংগ্ৰামখন নকৰে। তেতিয়া আমি ভাবিলো যে মদ মুক্ত এটা নাম দিওঁ, এই নামটোত সকলো দলৰে মানুহ থাকিব পাৰিব। কোনোবা যদি বিজেপি দলৰ কোনোবা মানুহে কয় মদ বন্ধ হ'ব লাগে, তেওঁ আহিব পাৰিব, কংগ্ৰেছ দলো আহিব পাৰিব, ALP দলো। আমাৰ কি হৈ যায়, ইটো খেলৰ লগত সিটো খেল নবহে যে, নাম বামুণীয়া আমুক তামুক ঢেৰ হয় নহয়, তেনেকুৱা তাৰমানে ৰাজনৈতিক, এইটো কংগ্ৰেছী, এইটো বিজেপি, এইটো AGP। মদ বন্ধৰ ক্ষেত্ৰত আমি সকলোৰে লগত একেলগে যুঁজিব পাৰো, একেলগে আহিব পাৰো। যদি মদটো বন্ধ হ'ব লাগে, তেতিয়া সকলো দল মত নিৰ্বিশেষে আমি সকলো একেলগে যুঁজিব পৰা কাৰণে এই মদমুক্ত এটা অভিযানৰ নাম দিছো মদমুক্ত অসম দাবী সমিতি। ইতিমধ্যে আপোনালোকে টিভি বাতৰি কাকতত পাইছে, ছচিয়েল মিডিয়াতো পাইছে,